আজি আমাৰ দেশত অশুভ শক্তিৰ পতন হ'ল এটা নতুন শক্তিৰ জাগ্ৰত হ'ল সেই নতুন শক্তিক আশীৰ্বাদ দিবলৈ কতহঁতৰ বেবী গান গা তহঁতে সেই নতুন শক্তিৰ জয় গান গা তহঁতে সেই গানৰ তালে তালে আজি ময়ো নৃত্য কৰিম এটা ব্যৰ্থ জীৱনৰ অন্তিমটো নমস্কাৰ অৰ্চনাৰ বিভিন্ন শিতানলৈ স্বাগতম প্ৰিয় দৰ্শকসকল বৰ্তমান মই উপস্থিত আছোঁ দৰঙৰ বুঢ়া ৰাস মহোৎসৱত এই ৰাস মহোৎসৱ উদুলি মুদুলি পৰিৱেশ এটা দেখা গৈছে লোকে লোকাৰণ্য হোৱা দেখা গৈছে আয়োজক সমিতিয়ে বিভিন্ন কাৰ্যক্ৰমণিকা তেওঁলোকে হাতত লৈছে আৰু এই কাৰ্যক্ৰমণিকাসমূহৰ মাজতে আমন্ত্ৰণ কৰি আনিছে থিয়েটাৰ আবাহনৰ আজি তৃতীয়টো নিশাত তেওঁলোকে মঞ্চস্থ কৰিব লেডি মেকবেথ আৰু এই লেডি মেকবেথ চাবৰ কাৰণে ময়ো সোমাইছোঁ আহি থিয়েটাৰ হলত আবাহন থিয়েটাৰ হলত বৰ্তমান উপস্থিত আছোঁ আৰু এই লেডি মেকবেথৰ কিছু ভাল লগা পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবৰ কাৰণে বিচাৰিম আশা কৰোঁ আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব এই ভিডিঅ'টো চাই লগতে লেডি মেকবেথ কেনেকুৱা হৈছে আপোনালোকে গম পাব গতিকে বলকচোন নাটক বিশ্বাসঘাতকেৰে ভৰি থকাৰ পাছতো স্কটলেণ্ডৰ এমুঠি মাতিও শত্ৰু সেনাই লগত লৈ যাব নোৱাৰিলে তোমাৰ সাহস আৰু বীৰত্বই মুগ্ধ কৰিছে স্কটিছ জনতা Oh,
প্ৰিয় দৰ্শকসকল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আবাহন থিয়েটাৰৰ লেডি মেকবেথ নাটখনৰ কিছু ভাল লগা মুহূৰ্ত আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল পালে আৰু যদিহে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব পুনৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ সৈতে অচিৰেই লগ পাম তেতিয়ালৈ আপোনালোক সকলো ভালে থাকক টোপনি থাকক সুস্বাস্থ্যৰ পৰা হৈ থাকক টেক কেয়াৰ বাই বাই লাভ ইউ অল